আমাৰ এই অনুষ্ঠানটো একচুৱেলি আমি গমাৰি ব্লক কংগ্ৰেছৰে নহয় কেৱল আমি এইটো গোটেই ভাৰতবৰ্ষতে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে গান্ধী জয়ন্তীৰ দিনটোত আমি উদযাপন কৰি আহিছোঁ আৰু আজি বিশেষভাৱে আমি প্ৰত্যেকটো মণ্ডল কংগ্ৰেছত আমি এই গান্ধী জয়ন্তী পালন কৰিবলৈ এইকাৰণেই দিছোঁ কালক্ৰমত আমি দেখিছোঁ যে মহামানৱ মহাত্মা গান্ধীৰ যিটো আদৰ্শ সেইটো বৰ্তমান চলিত চৰকাৰে তেখেতৰ আদৰ্শ মোহাৰি পেলাবলৈ ৰাজনীতি কৰিছে তেখেতসকলে ভাবিছে মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শটো যদি আমি মোহাৰি পেলাব পাৰোঁ তেতিয়াই তেখেতসকলে আমাৰ ভাৰতীয় সংবিধানখন তেওঁলোকে পৰিকল্পিতভাৱে কিছুমান দফা তেখেতসকলে উঠাই দিব পাৰিব মহামানৱ মহাত্মা গান্ধীয়ে কৈছিলে যে সমতাৰ কথা ধৰ্ম নিৰপেক্ষৰ কথা তেখেতসকলে এতিয়া ধৰ্ম নিৰপেক্ষ আৰু সকলো জাতি জনগোষ্ঠী দুখীয়া দলিতৰ মাজৰ যিটো সমতাৰ কথা মহামানৱ মহাত্মা গান্ধী কৈছিলে সেইবিলাকক তেখেতসকলে সংবিধানৰ পৰা উঠাই দি গোটেই ভাৰতবৰ্ষখন পুঁজিপতিৰ হাতত দিবলৈ তেওঁলোকে লাহে লাহে আগবাঢ়িছে আৰু সেইকাৰণে তেখেতসকলে যিমানে মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শক হত্যা কৰা নাথুৰাম গডছে দৰে আদৰ্শ বা সীমা প্ৰসাদ মুখাৰ্জীৰ আদৰ্শ তেখেতসকলে যিমানে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিব সিমানে আমি নৱপ্ৰজন্মৰ মাজত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মহামানৱ মহাত্মা গান্ধীৰ যিটো নেকি তেখেতসকলৰ সত্য আৰু ত্যাগৰ কথা তেখেতসকলে কৈছিলে সেই কথাটোক লৈ আমি নৱপ্ৰজন্মক আমি জনাই যাম আগন্তুক গান্ধী জয়ন্তী যিমানে পৰৱৰ্তী সময়ত আমি পালন কৰি যাম সিমানে শিক্ষাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত আমি সোমাম তেখেতসকলক তেখেতৰ আদৰ্শ আমি গাম আৰু কিয়নো তেখেতসকলে লাহে লাহে স্কুলৰ পাঠ্যপুথিবিলাকত মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শ তেখেতৰ ফিলচফি তেখেতসকলে মোহাৰি পেলাইছে বহুতো পাঠ্যক্ৰমৰ পৰা তেখেতসকলে নাইকিয়া কৰিছে গতিকে তেখেতসকলে ভাবিছে যে এনেকৈ কৰিলে অহা 10-15 বছৰৰ নৱপ্ৰজন্মই মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শক পাহৰি যাব আৰু পাহৰি যোৱাৰ লগে লগে তেখেতসকলে এটা সময়ত তেখেতসকলে বিচৰা তেখেতসকলে যিসকলক শ্ৰদ্ধা কৰে তেখেতসকলৰ যিটো নীতি নাথুৰাম গডছেৰ নীতি তেখেতসকলে ভাৰতবৰ্ষৰ প্ৰতিষ্ঠা কৰিব পাৰিব বুলি তেখেতসকলে আশা কৰিছে সেই গতিকে আমি সেইটো হ'ব নিদিওঁ সেয়ে আমি আজি শিশুপানী মণ্ডল কংগ্ৰেছে আমি ইয়াত আমাৰ বিশিষ্ট অতিথিসকলক আমি মাতি আনিছোঁ আমাৰ প্ৰাক্তন শিক্ষক দীনেশ বড়ো এক্স আৰ্মি আছে এজন কি নাম আছে মনেশ্বৰ বসুমতাৰীকে প্ৰমুখ কৰি আমাৰ স্থানীয় ৰাইজক মাতি আনিছোঁ আৰু আমি এইটো কোনো ৰাজনৈতিক প্ৰণোদিতভাৱে আমি সভা বা আমাৰ আজি গান্ধী জয়ন্তী আমি পালন কৰা নাই আমি পালন কৰিছোঁ এটাই কথা মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শ হত্যা কৰাটো আমি কেতিয়াও সহ্য নকৰোঁ আৰু মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শ আমাৰ বুকুৰ মাজত আছে আমি এইটো ভাৰতীয় হিচাপে আমি কেতিয়াও হেৰাব নিবিচাৰোঁ ধন্যবাদ